আজি আমালোক শিকিম ক্লাছ 5 এছামিজ লেচন 4 পিঠাৰ মেল কবিতাখিনি আজি আলোচনা কৰিম। পিঠাৰ মেল। অকমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে খপৰাই, খোলা চাপৰিয়া বাই, দেহৰ কথা দহৰ কথা শুনিছেনে নাই? টপাটপ ৰসগোল্লা মুখত সোমাব পাই, লাৰু আৰু পিঠাবোৰক হাই ঘৃণা চকুৰে চায়। পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ? এইদৰে হ'লে আমি বেছি দিন জীয়াই থকাই টান। এই দেহত আৰু বেছি দিন নাই আমাৰ ভাত, কিয় ক'ব তেনে দুখ লগা কথা? সুতুৰিয়ে দিলে মাত, পনী পিঠায়ে দিলে উত্তৰ ফেন উলিয়াই, হয়তো আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি, লিচি লাগে বিস্কুট লাগে, লাগে চাহ পানী। কবি অতুল চন্দ্ৰ হাজৰিকা।